পুৱতি নিশা পাংনা গাঁৱত কিশোৰী শালীনতা হানিৰ চেষ্টা পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ স্বাধীনতা দিৱসৰ পুৱতি নিশা মাৰ্ঘেৰিটাত সংঘটিত এটি ঘটনাই সভ্য সমাজক পুনৰবাৰ লজ্জানত কৰিলে। জানিব পৰা মতে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ড সদস্য কালেব লগুন নামৰ বিবাহিত যুৱকজনে পাংনা গাঁৱত দুগৰাকী কিশোৰীক শালীনতা হানিৰ চেষ্টা চলায়। পুৱতি নিশা ঘৰত শুই থকা অৱস্থাত অসৎ উদ্দেশ্যেৰে খিৰিকীয়ে হাত ভৰাই কিশোৰী দুগৰাকীক টনাজোৰা কৰাত কিশোৰী দুগৰাকীয়ে চিঞৰ বাখৰ কৰে। পৰিয়ালৰ লোকে ঘৰৰ বাহিৰত লম্পট চৰিত্ৰ কালেব লগুনক হাতেলোতে আটক কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে। পিছত গাঁওৰক্ষী বাহিনীয়ে লোকজনক আৰক্ষীক গতাই দিয়া প্ৰতিশ্ৰুতিৰে মোকলাই নিয়ে। যোৱাকালি ৰাতি প্ৰায় 1:30 মান বজাত কালেব লগুন বুলি কোৱা আমাৰ এই ৮ নম্বৰ ৱাৰ্ডৰ কালেব লগুন সেইজন মানুহে ৰাতি 1:30-2টা মান বজাত আহি আমাৰ ঘৰৰ খিৰিকীত মোৰ ভাগিন ছোৱালী দুটা আছে, তেওঁলোকক সি বেয়া চকুৰে চাই। আমাৰ ভাগিনহঁতে খিৰিকীৰ ওচৰত শুৱে। সেই শুই থকা সময়তে কালেব লগুন বুলি কোৱাটোৱে সিহঁতক চিঞৰি নহয়, মনে মনে তেওঁক উঠ উঠ বুলি কৈছে আৰু লাঠি এটা লৈ পিনি তেওঁ খুচি খুচি তেওঁলোক উঠাইছে। সেই সময়তে আমাৰ ভাগিন ছোৱালীজনীয়ে সাৰ পালে। তাৰপিছত তাৰ মাকক হালা কৰিলে। তেতিয়া আমি গোটেইখিনি উঠিলোঁ। উঠি পেলাই মই টৰ্চটো এটা লৈ পিনি গোটেই আমাৰ এই বাৰাণ্ডাখিনি গোটেই টৰ্চ মাৰি চালোঁ, এইখিনিত নাই। তেতিয়া খিৰিকীৰ ওচৰলৈ গ'লোঁ, তাৰ খোজ দুখন পালোঁ। খোজ দুখন পোৱাৰ পাছতে মই মানুহটোক লক্ষ্য কৰিলোঁ যে আমাৰ বাৰীৰ সীমাতে আছে বুলি। ঠিক সেইফালে খোজ চাই চাই গ'লোঁ। মানুহজন কালেব লগুন বুলি কোৱাটো একদম অভদ্ৰ এই মানুহজন, লুটপাট গুণ্ডামি এই ধৰণৰ আমাৰ ৮ নম্বৰ ৱাৰ্ড মানুহজন, ৱাৰ্ডৰ ৮ নম্বৰ ৱাৰ্ডৰ সদস্য হয় তেওঁ। সেই মানুহজনে বাৰী পিনি পলাই গৈ পিনি বাগানৰ তলত তেওঁ শুই আছিলে। তেতিয়া মই টৰ্চ মাৰি দিয়াৰ লগে লগে পোহৰ হৈ যোৱাৰ পিছতে সি চক খাই গ'ল, উঠি পেলাই চিধা বাগানৰ মাজে মাজে দৌৰ মাৰিছে। তেতিয়া মই তেওঁক কৈছোঁ মোৰ হাতততো একো নাই, খালি টৰ্চ আছে, এটা লাঠি আছে, এটা টাঙোন আছিলে আৰু ইমান ডাঙৰ। পিছতে কোন হয় ৰ, মইতো পিছৰ পৰা চিনি পোৱা নাই, কোন হয় ৰ, নহ'লে মাৰি দিম কাটি দিম বুলি কোৱাৰ লগে লগে মানুহজন থিয় হৈ গ'ল। থিয় হোৱাৰ পাছত মই ওচৰলৈ যাওঁতে সি জেউৰা খুঁটি এটা ধৰি আছে। জেউৰা খুঁটিৰ পৰা মোক খুচিব বিচাৰিছে, টৰ্চেদি মাৰিব বিচাৰিছে। সেই মতে তেওঁক মই চকুত টৰ্চ মাৰিলোঁ। তেতিয়া সি মোক একো দেখি নাপালে। তেতিয়া মই মানুহটোক ঘুচিয়াই পিনি গিৰালোঁ আৰু তামোল গছতে ধৰি পেলাই আনিলোঁ, আমাৰ বাৰাণ্ডাত বান্ধি পেলাই থলোঁ। তাৰপিছতে আমাৰ গাঁৱৰ VDP সভাপতি, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী গোটেইখিনি গাঁৱৰ আমাৰ ওচৰ পাজৰে যিমানখিনি ওচৰ পাজৰে মানুহ আছে সেইখিনিয়ে আহি পেলাই তেওঁৰ ওপৰত তেওঁক বান্ধিলে, ধৰি পেলাই তেওঁক সোধ-পোছ কৰিলে। তেতিয়া মানুহটো মদ খাই অলপ অলপ আছিলে, নিচা অৱস্থাত আছিলে। তেওঁ কিন্তু সি হাৰ মনা নাই। মই তোমালোকক এইটো মোক যিটো মাৰিলা সেইটোৰ মই প্ৰতিশোধ কৰিম বুলি কৰি গৈছে। সি আমাক বহুত চেষ্টা কৰিছিলে মাৰিবলৈ, কিন্তু নোৱাৰিলে। আমাৰ VDP লগে লগে জনাই দিয়াৰ পাছতে গোটেই গাঁৱৰ মানুহখিনি VDP গোট খাই পেলাই এই যোনজন কালেব লগুন বুলি কয় তেখেতক VDPয়ে চমজি ল'লে। ৰাতি স্বাধীনতা দিৱসৰ পুৱতি নিশা এগৰাকী ৱাৰ্ড সদস্যৰ দ্বাৰা সংঘটিত এই ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে। ভুক্তভোগী পৰিয়ালে আৰক্ষী থানাত এই সন্দৰ্ভত এটি গোচৰ দিবলৈ যুঁজাক কৰা বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাং লালুঙৰ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ।